হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি মানে ঘৰৰ বাৰীতে বহুত কষ্টৰ কাম কৰিছোঁ। এইবিলাক আমাৰ নিউ প্ৰজেক্টৰ কামৰ কাৰণে এইবিলাক মানে গাঁটা খান্দি থকা হৈছে। তো বহুতে ভাবিছে চাগে ইমান ডাঙৰ হেৰি হ'ল না, বিজনেছ হ'ল না, প্ৰজেক্টৰ কথা কৈছে বোলে না। তো ইমান মানে সৰু সুৰাকৈ এইবিলাকে আমি বিজনেছ মানে কাগজ পত্ৰ লৈ প্ৰজেক্ট কিবা কিবি বনাই আমাৰ মানে এইবিলাকে সৰু সুৰা কাম, ধৰ গাৰা খুন্দা, পুলি ৰোৱা, এইবিলাকে প্ৰজেক্ট বুলি ক'ব লাগিল। তো ইয়াত দেখিছে যিবিলাক মানে যোৱা বছৰ বেমাৰতে বা কিবা মানে পুলিবিলাক মানে গাজাই নিদিল, সেইবিলাক মানে আকৌ একবাৰ গাৰাবিলাক খুন্দি কেনে আৰু একবাৰ পুলিটো ৰুম বুলি ভাবিছোঁ। তো চাওঁ কেনেকুৱা হয়। তো মানে এইখিনি নিজৰে মাটি বুলি ক'ব লাগিল, তাৰমানে এনেই পেলাই নথৈ মানে ইয়াকো মানে কামত লগাই আছোঁ। তো মাটিটো ইমান খাচ মাটিও নহয়, বহুত শিল খখৰেঙা মাটি বুলি কয় এইটো, মানে পাথৰ টাইপৰ। তো এইবিলাক দেখিছে গোটেই মানে কল তামোল লগাই থৈছোঁ। এইখিনিয়ে যি বাকী থাকিল মানে তামোল লগাব, তামোল ইয়াতে নলগাওঁ আৰু, কাৰণ তামোলটো লগালে অলপ কল খেতি কৰাত অসুবিধা হয়। চাওক মানে কোনো ৰকম দুইবাৰ না একবাৰ সাৰ দিছিলোঁ। তাৰমানে যেতিয়া মানে বেমাৰ লাগিলে ইয়াৰ মানে এইবিলাক যে দেখিছে পূৰা পাতবিলাক ক'লা হৈ কেনে মানে পাতে নাথাকে, সেনেকুৱা হৈছিল। মানে এতিয়াতো কলটো আছে চাব ভাল, কিন্তু সেইখিনি কল নাথাকাতে মানে সেনেকুৱা শুকাই যাব ধৰিছিল। তো সেইটোৰ কাৰণে মানে সাৰ নিদিলোৱে, নহ'লে যিটো সাৰ মাৰিলোঁ হয় না, এইখিনিও মানে নেপালোঁ হয়। তো কি কৰিম কি নকৰিম মানে এনেকুৱাই আপোনালোকক এই খেতিৰ ভিডিঅ' মানে দি আছোঁ। তো কিছুমানে হয়তো চাব বেয়া পাব পাৰে, তো তাৰ কাৰণে নেচালে হ'ল। তো কিছুমানে বহুতে মানে উৎসাহ দিয়াৰ দৰে কমেণ্ট কৰে বা ভাল লাগে, সেইটোৰ কাৰণে মানে দেখুৱাই আছোঁ আৰু কেনেকুৱা কি প্ৰচেছত মানে কামবিলাক কৰা হয় আমাৰ সৰু সুৰা এইবিলাক খেতিৰ কাম। তো যিসকলে ভাল পায় চাব, যিসকলে মানে খেতিৰ প্ৰতি ইণ্টাৰেষ্ট মানে ভাল পায় খেতিৰ ভিডিঅ' চাব, সেইবিলাকে নিশ্চয় চাব। আৰু যিবিলাকে মানে নিগেটিভভাৱে এইবিলাক মানে ভিডিঅ' চাই থাকে বা কিছুমানে মাইণ্ডটোত মানে বেয়া এটা ভাৱ লৈয়ে মানে কি কৰি আছে এইবিলাক, কি দেখুৱাই আছে, এনেকুৱা এটা ভাৱ লৈ এইবিলাক মানে একদম নাচাবই। তো আজি ক'লোঁ, তো চাই থাকক ভিডিঅ'টো, আৰু কিছু পাৰোঁ নেকি আপোনালোকক দীঘলকৈ দেখুৱাব চেষ্টা কৰি আছোঁ ভিডিঅ'টো। তো চাই থাকিব। তো এইবিলাক মানে নিজে কৰি আছোঁ, বাকী আৰু নতুন বাগানৰ কামবিলাক সেইভাগে মানে বন জৰি কেনে গাৰা খুন্দি আছে। তো এইবিলাক মানে আৰু কিমান মানে হাজিৰা লগাম, তো হাজিৰাৰ দামো বহুত এতিয়া, মানে কলৰ দামটো ইমান এনেকৈ নাবাঢ়ে, কিন্তু হাজিৰা ইমানেই বাঢ়ি আছে মানে কোৱা নাযায় আৰু, বছৰি বাঢ়ি থাকে 50 টকা 30 টকা এনেকুৱাকৈ মানে বঢ়াই থাকিব লাগে। তো সেই হিচাপত আমাৰ কলবিলাকো মানে যিমান পাৰে উন্নত কৰি কেনেহে বেচিব চেষ্টা কৰিব লগা হৈছে। কাৰণ যিটি মানে এনেকুৱা ধৰ সৰু সুৰা চৰাইবিলাক মানে পানী বজাৰ হৈ যায়, মানে 50 টকা 100 টকা দিয়ে বেপাৰী। তো কি ক'ম আৰু, খেতিয়কৰ জীৱন ইমান কষ্টকৰ। তো কষ্ট কৰিবই লাগিব, কাৰণ জীৱনটোৱে কষ্টকৰ। তো চাই থাকক। এয়া দেখিছে বতৰটো এতিয়া 9টা 10টা বাজি গ'ল, তো এতিয়ালৈকে ৰ'দে নাই। তো যোৱা ৰাতি মানে বৰষুণ দিছিল, আহিছে অলপ, মানে এনেকুৱা এটা ভয় লাগি গৈছে মানে মনত কোৱা নাযায় আৰু, যিটো মানে পাথৰ শিল পৰিছিল। তো অলপ পৰিয়ে মানে নাহিল আৰু, তো সেইটোৰ কাৰণে বহুত মানে ভাল লাগি গৈছে। ভগৱানৰ ওপৰত মানে পূৰা বিশ্বাস ৰাখি আছোঁ আৰু যাতে নাহে। তো যিখিনি মানে এইবিলাক দেখা পাইছে পাথৰ বোলে আৰু চেচ, যিখিনিও মানে অলপ
মানে দাম পাই আছোঁ সেইখিনিও মানে একে পানী কৰি দিব খোজা। তো সেইটো কাৰণে নাহিলে তো পানীটো আহক কিমান আহে, তো সেইটো মানে ক্ষতি নকৰে পানীটো, সেইটো মানে শিল পৰে না, সেইটো মানে বহুত ক্ষতি কৰে আমাৰ কল খেতিত। এই কলবিলাক দেখিছে পূৰা ফাটি যাব মানে যিখিনিও আছে। তো এনেকুৱাই মানে ৰাতিপুৱা অলপ সোনকালে উঠি কেনে নিজৰ বাৰীৰ কামখিনি কৰি থাকোঁ, আৰু ইয়াতে মানে এইবিলাক মানে কৰি কেনে আৰু ইয়াত থ'লে মানে আৰু নতুন বাগানত যাওঁ, তাতে মানে নিজে নকৰোঁ কাম, কিন্তু কৰিব দি আছোঁ যাতে। তো এনেকৈ মানে কামবিলাক মিলাই আছোঁ, চাওঁ কিমান দূৰ ছাকচেছ পাব পাৰোঁ। তো সেইখিনি জীৱনৰ মানে কষ্ট এতিয়াহে বুজি পাইছোঁ। আগতে মানে পঢ়িব দিছিল, তো পঢ়াখিনিকে বহুত কষ্ট বুলি ভাবিছিলোঁ, কিন্তু পঢ়াত চাই যে এইবিলাক মানে জীৱনটো ডাঙৰ হৈ যাই থাকিলে যে কিমান কষ্টত জীৱন পাৰ কৰিব লাগে, সেইটো এতিয়া বুজি পাইছোঁ। তো আগতে চাগে ভালকৈ পঢ়ি শুনি বহুত বেলেগ এটা কামত ইণ্টাৰেষ্ট দিব পাৰিলোঁ হয়। তো এতিয়া মানে আগতে ভাবিছিলোঁ পঢ়া কামটো বিৰাট মানে কষ্টৰ কাম, তাত চাই আৰু কষ্ট নাই। সাধাৰণ টেবুলখনত বহি কেনে কিতাপ চাই থাকিব লাগিছিল, কিনে বহুত টান পাইছিলোঁ। তো এতিয়া নিজে পাইছোঁ মজাটো। কিন্তু এইটোও নকওঁ যে এইবিলাক কৰি মানে বিৰাট অশান্তি পাই আছোঁ। তো এইটোও মজা আছে, কাৰেক্ট কৰিবও লাগে। তো খালি মানে অলপ ৰিক্স ল'ব পৰা শক্তিটো থাকিব লাগে, মানে বিৰাট ৰিক্স আছে ইয়াত। তো আজি বতাহ আহিল মানে এনেকুৱা নহয় যে এইবিলাক গছ মানে থাকিবই, তো চাফা হৈ যাব পাৰে। তো যিমান কল কৰিছে ধাপাও হৈ যাব পাৰে বতাহত। এতিয়া মানে শিল পৰো মানে এইভাগে নিউজত মানে বজাই থাকে যে এই আজি মুকত শিলা বৰষুণ এনেকুৱা। তো এইবিলাক দেখিলে মানে আৰু মনটো মানে এনেকুৱা এটা অশান্তি লাগি যায় না। তো ফ্ৰেণ্ডছ, তো কামৰ মাজতে এনেই ৰখাই এনেকুৱা ভিডিঅ' কৰি আছোঁ। তো আৰু এইখিনিতে মানে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। তো নিজে মানে অলপ কামখিনি কৰিব চেষ্টা কৰি আছোঁ, আৰু নিজৰখিনি মানে নিজৰ ঘৰৰ বাৰীখিনি। তো আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ, বাই বাই।